নমস্কাৰ সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সুন্দৰকৈ প্ৰিপাৰেচন চলাই আছে নিশ্চয় অসম আৰক্ষী পৰীক্ষাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আপোনালোকলৈ আগবঢ়াইছো ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব নিশ্চয়কৈ উপকৃত হ'ব আহক এতিয়া আমি ভিডিওটোৰ মাজলৈ আগবাঢ়ো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 14 Question number 2 নিম্নলিখিত কোনটো শ্ৰেণীৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ক্ৰীড়া Question number 3 অসমৰ ৰাজ্যিক প্ৰাণীবিধৰ নাম কি অপচন ডি গড় Question number 4 অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি প্ৰতিদিন টাইম Question number 5 চাইনা নেহৱাল কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বেডমিণ্টন Question number 6 আহোমসকলৰ শেষ ৰাজধানীখনৰ নাম কি আছিল শুদ্ধ উত্তৰটো হৈছে অপচন বি যোৰহাট Question number 7 অসমত পোনপ্ৰথমে চাহ বাগিচা কোনে স্থাপন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি মণিৰাম দেৱান Question number 8 প্ৰহ্লাদ চৰিত কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি হেম সৰস্বতী Question number 9 অসম সাহিত্য সভা কিমান চনত গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1917 চনত Question number 10 ভাৰত পাকিস্তান সীমান্তক কি নামেৰে জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰেড ক্লিফ লাইন Question number 11 মাধৱদেৱৰ জন্ম ক'ত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি লেটেকু পুখুৰী Question number 12 অসমৰ মুঠ মাটিকালি কিমান শুদ্ধ উত্তৰটো হৈছে অপচন ডি 78,438 স্কয়াৰ কিলোমিটাৰ Question number 13 জিয়াভৰালী নদী অসমৰ কোনখন জিলাত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন বি শোণিতপুৰ জিলাত অৱস্থিত ধন্যবাদ ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি থব আগন্তুক এনে ধৰণৰ ভিডিও লাভ কৰিবৰ বাবে